বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আসামিজ রিভিউলৈ। বন্ধুসকল আজি মই ট্ৰেইলাৰ ৰিভিউ কৰিম গুঞ্জন সেক্সেনা। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ এটা বিশেষ অনুৰোধ, যদিহে আপোনালোকে বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই মুভি ৰিলেটেড মুভি ৰিভিউ এই চেনেলত আনি থাকোঁ। আৰু বন্ধুসকল যদি মোৰ ভিডিঅ'টো ভাল পায় প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰিয়েল লাইফ বেবছ আছে গুঞ্জন সেক্সেনা মেমৰ ওপৰত, যে মানে এটা ফৰ্মাৰ পাইলট আছিলে আৰু ফৰ্মাৰ ইণ্ডিয়ান এয়াৰফৰ্চ আছিলে আৰু তেওঁ প্ৰথম মহিলা যে মানে সূৰ্য চক্ৰ এৱাৰ্ডৰে সন্মানিত হৈছিল। আৰু বন্ধুসকল আপোনালোকে এই মুভিটো দুই দলত দেখিবলৈ পাব, জাহ্নৱী কাপুৰ, তাৰপিছত পংকজ ত্ৰিপাঠী আৰু অংগদ বেদী আৰু বিনীত কুমাৰ। বন্ধুসকল আপোনালোকক জনাব বিচাৰিছোঁ এই মুভিটো ডাইৰেক্ট কৰি আছে শৰণ শৰ্মা আৰু প্ৰডিউচ কৰি আছে কৰণ জোহাৰ। মুভি আৰু ষ্টাৰ কিড নাথাকিব এইটোতো কেতিয়াও হ'বও নোৱাৰে। তেওঁৰ মুভিটো ষ্টাৰ কিড থাকিবই লাগিব আৰু তেওঁ ষ্টাৰ কিডক প্ৰমোট কৰিবলৈ ঠেকা লৈ আছে আৰু তেওঁ মানে যেনেকৈ কৰি হ'লেও এই ষ্টাৰ কিড এই তাৰ মুভিত থাকিব লাগিব। তেওঁৰ এটা চালাক চাওকচোন বাৰু, মানে অন্য মুভিত বা অন্য কিবা এটা ধৰক বেলেগ মুভিত মানে ধৰক মানে দিয়াৰ আগত তেওঁ ভাবিলে যে মই দেশভক্তি এটা চিনেমা দি দিলে এইটো কোনো মানুহে মানে এভইড কৰিব নোৱাৰিব, দেশৰ ওপৰত কোনো মানে ধৰক বেয়াটো নাভাবিব, তেওঁ চবেই ভালটো ভাবিব বুলি তেওঁ ষ্টাৰ কিড এটাকে চাওক মানে এই দেশভক্তি মুভিটো মানে তাতে কাষ্ট কৰিলে। আৰু তাৰ মুভিত অন্য বহুত ধৰণৰ টেলেণ্টেড এক্ট্ৰেছ আছে আমাৰ বলিউডত, তেওঁলোকৰ নামটো আপোনালোকে চবেই জানে, মই কাৰো এক্সাম্পল দিবলৈ নাযাওঁ। বহুত টেলেণ্টেড এক্ট্ৰেছ আছে আৰু তেওঁলোকে ডিজাৰ্ভ কৰে এনেকুৱা ধৰণৰ মুভি, মানে যেনেকৈ পুৰণা যেনেকৈ এক্টিং কৰি আহি পুরো এক্সপিৰিয়েঞ্চ হৈ গৈছে, সেইকণ মানুহে মানে এটা বায়োগ্ৰাফি কৰিবলৈ পাৰিব। যেনেকুৱা মানে ধৰক আমাৰ এই সুশান্ত সিং ৰাজপুত ছাৰে যেনেকুৱা MS ধোনীৰ বায়োপিক কৰিছিল তেনেকুৱা ধৰণে মানে ৰিয়েল যিটো মানে ৰিয়েল লাগিব, যেনেকুৱা সিয়ে মানে MS ধোনীৰ নিচিনা আমি যেনেকুৱা ভাবি আছিলোঁ তেনেকুৱাই মানে ধৰক সিয়ে গুঞ্জন সেক্সেনা হৈ পেলাই তেনেকুৱা ভবাটো, তেনেকুৱা কেৰেক্টাৰ, তেনেকুৱা টেলেণ্টেড এক্ট্ৰেছহে এনেকুৱা ধৰণে মুভি ডিজাৰ্ভ কৰে। কোনো ধৰণৰ ইয়াতে কালি পৰহি অহা এক্ট্ৰেছ তেনেকুৱা মুভি ডিজাৰ্ভ নকৰে, এইটো প্ৰথম কথা। আৰু আপোনালোকে চবেই ভাবি থাকিব যে সেইটো সঁচা বুলি। আৰু কথাটো হৈছে ট্ৰেইলাৰটো চাই ভালেই লাগিছে, যিহেতুকে মানে এটা দেশভক্তি মুভি হয় আৰু গুঞ্জন সেক্সেনা মেমৰ ওপৰত মানে বেষ্ট আছে। তো সকলোকে এটা অনুৰোধ কৰিছোঁ যে এই মুভিটো প্লিজ মানে ধৰক এভইড নকৰিবা, কোনো ধৰণৰ ৰ'ষ্ট নকৰিব বা কোনো ধৰণৰ বেড কমেণ্ট নকৰিব, কাৰণ এটা চাওক গুঞ্জন মেমৰটো বলিউডৰ লগত কোনো লিংক নাই, তেওঁ এটা ৰিয়েল লাইফ হিৰ'ইন হৈ আৰু তাৰ ওপৰত মানে এটা মুভি হৈ আছে। সেইবাবে মানে আমিতো এই মুভিটো প্ৰমোট কৰা বা আমি ছাপোৰ্ট কৰা আমাৰ বিশেষ মানে ধৰক লাগতিয়াল হৈ পৰিছে, কাৰণ আমি মুভি লাভাৰ হয়, আমি সকলো মুভি চাম। আৰু যে নেকি আমি ভাবিছিলোঁ যে ধৰক ষ্টাৰ কিড বা কৰণ জোহাৰৰ অন্য কাৰো মুভি নাচাওঁ বুলি, তো সঁচা কথা নাচাওঁ, কিন্তু এই মুভিটো নাচালে আমাৰ মানে ধৰক এটা দেহৰ বাবে এটা চিন্তা ধৰা কথা হৈ যাব আমাৰ, কাৰণ গুঞ্জন সেক্সেনা মেমে কোনো ধৰণৰ তেনেকুৱা ভুল কৰা নাই, তেওঁ ডিজাৰ্ভ কৰে মানে এই মুভিটো মানে এই মুভিটো আমি তেওঁৰ কাৰণেহে চাম আৰু স্পেচিয়েলি ফৰ গুঞ্জন সেক্সেনা মেমৰ কাৰণেহে এই মুভিটো চাম। কোনো ষ্টাৰ কিড বা কোনো ধৰণৰ কৰণ জোহাৰ বা কাৰো টেলেণ্ট বা কাৰো ধৰণৰ এই ফাল্টু এক্টৰ চাবলৈ নাযাওঁ, স্পেচিয়েলি ফৰ গুঞ্জন মেমৰ কাৰণেহে এই মুভিটো চাম। আপোনালোকক সকলো অনুৰোধ কৰিছোঁ যে এই মুভিটো গুঞ্জন সেক্সেনা মেমৰ ওপৰতহে চাম। এটা কথাটো ক্লিয়াৰ হৈ গ'ল, বলিউডত ষ্টাৰ কিডৰ বাহিৰে অন্য ষ্ট্ৰাগল বা অন্য যিকেইটা টেলেণ্টেড এক্টৰ বা এক্ট্ৰেছ আছে তেওঁলোকে মানে বলিউডত নাম বনাবলৈ বা মুভি পাবলৈ বা ষ্টাৰ কাষ্ট হ'বলৈ বহুত ভাগ্য লাগিব। ভাল মানুহ যেতিয়া এটা মানে ওলাব, ভাল প্ৰডিউচাৰ বা ভাল ডাইৰেক্টৰ যিয়ে নেকি মানে কাষ্ট কৰিব, তেনেকুৱা মানে এটা সপোন দৰে হৈ যাব। এসময়ত সপোন, এতিয়াই চাওক এতিয়া সপোন দৰেই হৈ আছে, মানে কোনো ধৰণৰ মানে টেলেণ্টেড এক্ট্ৰেছ বা এক্ট্ৰেছে এই মুভিটোত মানে পালে হয়, এই মুভিটো পালে হয়, কিন্তু সেইটো নাপায় ষ্টাৰ কিডে পালে। তেনেকুৱা ধৰণে আৰু বলিউডত কাম কৰিবৰ বাবে ষ্ট্ৰাগল মানে এক্ট্ৰেছ বা এক্ট্ৰেছৰ সকলৰ বাবে এইটো সপোন দৰে হৈ যাব। আৰু সপোনত যেতিয়া মানে পূৰ্ণ হ'ব তেতিয়াই মানে তেওঁলোকে কাম পাব বলিউডত। এইটোতো বহুত মানে ধৰক বেজাৰ কথা বা বহুত ধৰণৰ মানে চিন্তাধাৰক কথা হৈ আছে। তেওঁলোকে মানে বলিউডত একেবাৰে কিনি থৈছে, মানে বলিউডত যাৰ মানে পইচা আছে তাৰে দাম আছে, মানে বলিউডত যাৰ পইচা নাই কোনো ভেলু নাই, তেওঁলোকৰ কোনো সন্মান নাই, কোনো ৰেচপেক্ট নাই। মই পাব্লিকক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে জাগ্ৰত হ'ল, আপোনালোকে মানে বঢ়াব পাৰে ওপৰত আৰু ওপৰত নমাবও পাৰে, আপোনালোকৰ হাততহে চব আছে। আপোনালোকে যদি তেওঁলোকৰ মুভি নাচায় তো তেওঁলোকে কেতিয়াও এক্ট্ৰেছ বা তেওঁলোকে কেতিয়াও ছুপাৰষ্টাৰ হ'ব নোৱাৰে। আপোনালোকে চোৱাৰ গতিকেই হৈ আছে, আপোনালোকে ভালটো চিন্তা কৰক না। যোনে নেকি ডিজাৰ্ভ কৰে, ভাল টেলেণ্টেড হয়, যোনে নেকি ভাল এক্টিং কৰিব পাৰে, তেওঁলোকৰ চিনেমাটো চাবলৈ কোনো বাধা নাই।
ষ্টাৰ কিডো আছে, কিছুমান ষ্টাৰ কিডো আছে, তেওঁলোকে ভাল টেলেণ্ট কৰি নিজৰ টেলেণ্ট দ্বাৰা মানে ধৰ গঠন হৈছে, যেনেকৈ ঋতিক ৰোশন ছাৰে, তেওঁৰ নিচিনা চব পাৰফেক্ট আছে, তেওঁৰ বডি আছে, স্লিম ফিগাৰ আছে, তাৰপিছত হেণ্ডচাম আছে, ডান্সিং কৰিব পাৰে, এক্টিং বি ধুনীয়া কৰে, তাৰপিছত একশ্যন কৰিব পাৰে, তেনেকুৱা ধৰণৰ অল ইন ওৱান যদি কোনোবা এই ধৰা ষ্টাৰ কিড আছে, তেওঁলোকক এটা বেলেগ কথা, সেইটো বেলেগ কথা। এনেকৈ কালি পৰহি অহা এক্ট্ৰেছ এটা দেশভক্তি মুভি দিয়াটো কোনো যুক্তিৰ কথা নহয়। মইতো সপোনতো ভবা নাছিলোঁ যে এনেকুৱা হ'ব বুলি, আৰু স্পেচিয়েলি ফৰ গুঞ্জন মেমৰ কাৰণে এই মুভিটো চাম। আপোনালোকক সকলোকে অনুৰোধ যে গুঞ্জন মেমৰ কাৰণেহে এই মুভিটো চাব। হালাকি মুভিটোৰ ট্ৰেইলাৰটো চাই ভাল লাগিছে, কমেডি আছে, ড্ৰামা আছে, আৰু থ্ৰিলাৰ একশ্যন তেনেকুৱা ধৰণৰ কোনো এক্সপেক্ট নকৰিব। এইটো এটা মানে ধৰক সামাজিক মুভি হয়, তো আপোনালোকে ফেমিলিৰ লগত আৰামত চাব পাৰিব। ডাইৰেক্টিং সুৰেন শৰ্মা ভাল কৰে, তাৰপিছত মিউজিকো ভাল আছে, এই ট্ৰেইলাৰত দেখুওৱা মতে সকলোখিনি ভাল থকাত মানে এটা মুভিটো ভাল হ'ব। কিন্তু মানে এই মুভিটো ডিজাৰ্ভ কৰে এটা টেলেণ্টেড এক্ট্ৰেছক, কিন্তু সেইটো নহ'ল। এতিয়া চাওঁ বাৰু মুভিটো ৰিলিজ দিয়াৰ পিছত কিমান ভাল ৰেছপন্স হয়, বা কিমান মানুহে ভাল পায়, বা কিমান ধৰণে ধৰক এই মুভিটো লাইক কৰে, সেইটো ৰিলিজ দিয়াৰ পিছতে আমি সকলোৱে গম পাম। তো তেতিয়ালৈকে অপেক্ষা কৰোঁ মোৰ বন্ধুসকল। এই মুভিটো ৰিলিজ দিব 12 আগষ্ট 2020, কালি পৰহিয়ে ৰিলিজ দিব, আৰু মুভিটো দেখাৰ পিছত মই ৰিভিউ আনিম, কেনেকুৱা লাগিব কেনেকুৱা নাই। আৰু আপোনালোকেও যদি মুভিটো চাই প্লিজ মোৰ ৰিভিউত কমেণ্ট কৰিব বন্ধুসকল। আৰু ইমানে কৈ ভিডিঅ'টো মই সমাপ্ত কৰিবলৈ লৈছোঁ বন্ধুসকল। ভিডিঅ'ত যদি কিবা ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব, আৰু যদি নতুন ভিউৱাৰ্ছ হয় বন্ধুসকল প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱাই মুভি ৰিলেটেড ৰিভিউ বা কাহিনী বা কিবা নিউজ মই এই চেনেলত আনি থাকোঁ। তো বন্ধুসকল প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈকে নেক্সট ভিডিঅ'ত লগ পাম বন্ধুসকল। বাই, টেক কেয়াৰ, জয় আই অসম।